welcome and welcome back to my YouTube channel Munu Happy Life আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো বহুত দিনৰ আগৰ এখিনি ক্লিপ যেহেতু ঘৰলৈ গৈছিলো ন বিহু পা আমি ঢেৰ ফুল কিবা কিবি লৈ আনিছিলো তো এইখিনি মই অকমান উঠাই থৈছিলো আপোনালোকক দেখুৱাম বুলি কিন্তু এতিয়া বহুত ধুনীয়া হৈ গ'ল ফুল বিলাক হেবিলাকো মই যদি পাৰো দেখুৱাম নহলে নেক্সট ভিডিঅ'ত দেখুৱাম তো হেকানি সগ আৰু এইবিলাক কি ধুনীয়াকৈ কৰি লৈছে পচাইছিলে প্ৰথমতে নেকে পলিথিনতে মাটি ভৰাই তাৰ পিছত আমি টাপ অৰ্ডাৰ দিলো সো টাপ খিনিলে ধুনীয়াকৈ হিতিয়া এনেকৈ কৰিছে আৰু ট্ৰান্সফাৰ কৰি দিছে বস্তুখিনি ধুনীয়াকৈ ফুলখিনি আৰু বেলেগে জলকীয়া পুলিখিনি সব জলকীয়া পুলি এতিয়া ৰিসেন্ট জলকীয়া লাগিছে এটা দুটা তো একাপ কফি খাওঁ ধুনীয়াকৈ তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক অকনমান বহুত নম্বৰ এটা ভিডিঅ' আগবঢ়াইছো আপোনালোকলৈ যদি ভাল লাগে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে Tiara ini wah bulan-bulan masih pada bulan-bulan Coffee itu iman pan lagi. Ini bawa mereka tulis sedikit. Ya, sekian bikin aku ini. Ya. Situ tinggal. Fetilo. আমাৰ সুমানে বনাইছিলে লুচি খানাটো খাব লাগিব আজি jadi saat ini saya बनाऊं খাম পানী মানে যিমান পাৰোঁ খাবলৈ চেষ্টা কৰিছোঁ বেছিকৈ অকণমান আৰু এতিয়া মই ধুনীয়াকৈ তিয়ঁহ কাটি লৈছোঁ ব্লেক চল্ট অকণমান দি লৈছোঁ তাৰপিছত খাওঁ তিয়ঁহ খালে ভাল গৰম যিহেতু বহুত আকৌ নিজকে নিজেহে চাই আছোঁ কেমেৰালৈ চাই আছোঁ আহিলে তো আজি আনি থৈছোঁ কি বুলি কয় এইখিনি অকণমান আনিছোঁ দুটাহে মানুহ সেইটো কাৰণে এইখিনি নৰসিংহ চাটনি বনাম এতিয়া লিভাৰ বট এইখিনি বনাব লাগে সিহঁতৰ কাৰণে পিঁয়াজ কাটি দিছোঁ ধুনীয়াকৈ আদা নহৰু পেষ্ট কৰি লৈ আৰু এইফালে মোৰ চাটনিখিনি চব ধুনীয়া হ'ব দালি দিছিলোঁ দুটামান কেৰাহী পাতি কৈছোঁ বনাম আৰু এতিয়া হৈছে গধূলি সময় এটা বেলেগ দিন আৰু আমি ওলাই গৈছোঁ বিশাললৈ যাওঁ বুলি বিশাল মাৰ্টলৈ অকণ ওলাই যাওঁ বুলি নতুন জেগাবোৰ অকণমান চাওঁ বুলিকৈ সেইকাৰণে কিন্তু যাওঁতে ইমানেই লৰালৰিকৈ গ'লোঁ ন একো ভিডিঅ' কৰা নহ'ল আহোঁতে সেইকাৰণে অকণমান ভিডিঅ' ক্লিপ লৈছিলে আপোনালোকৰ কাৰণে আমি গৈছিলোঁ বিজয়নগৰ গুৱাহাটী বৰঝাৰৰ এইফালে আছে আৰু আপোনালোকে আহিলে কেতিয়াবা গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ হৈ গ'ল গাহৰিবিলাক চব গাহৰি হয় LPG কি খাইছা খাই থাকা Có thể quay á?
মই সেইকাৰণে মই যাওঁতে ভিডিঅ' নকৰিলোঁ বাপৰে এতিয়া জাষ্ট আহি পাইছোঁ এতিয়া কেইটা বাজিছে বাৰু এইবিলাক বজাৰ কৰিলোঁ কি আনিছোঁ আপোনালোকক পাছত দেখাম আৰু এইফালে চব্জি খোৱা বজাৰ মাছ বজাৰ সেইখিনি আনিছোঁ মোনাটো দেখিতো গম পাইছে আপোনালোকে বিশালৰ বজাৰ খুবেই প্ৰয়োজন হৈ আছিলে আমাৰ এখন প্ৰথমতে দেখাইছোঁ কোনকৈ দিছোঁ লোককে লৈ দিছোঁ খুবেই এই থিয় অঁ হ'ব ইয়াক দেখিছে এখন কেৰাহী বহুত প্ৰয়োজন হৈ আছিলে সেইকাৰণে এখন ল'লোঁ কি কৰি থাকা বাৰু হ'ব ৰ'বাচোন দেখুৱাব দিয়া ভালকৈ এখন কেৰাহী লৈ আনিছোঁ তাৰ প্ৰাইচটো এইটো কিন্তু অকণমান অফ পালোঁ প্ৰাইচটো 399 কিন্তু আমি অফাৰ প্ৰাইচত 299 পালোঁ তুমি কি বিশালৰ প্ৰমোশ্যন কৰি আছা নহয় এইটো চবেই কয় তেতিয়াহে মানে জানিলেহে মানুহে মোৰ ভিডিঅ'টো চাই ভাল পাব বিশালৰ প্ৰমোশ্যন নাই নহয় আপোনালোকে যদি গাড়ীখন ভাল লাগিছে দামটো যদি আপোনালোকে সঁচাকৈ গম পায় তো আপোনালোকেও ল'ব মন যাব টেমা মই আনিম বল এতিয়া কি কথা দীঘল পাইছোঁ ভালকৈ ধৰাচোন কেমেৰাটো দেখিছে ই এনেকুৱাই ৰ'বাচোন মানুহ চাই অশান্তি পায় তো টেমাবোৰ ধেৰ হৈ গ'ল সেইটো কাৰণে এনেকুৱা এটা আনিছোঁ চাউল থবলৈ আৰু কিবা কিবি থবলৈ আৰু এনেকুৱা যিটো জানি আপোনালোকে চব্জিৰ ঘৰতে আছে এনেকুৱা তিনিটা আছে ইয়াত আৰু বাকী কাপোৰ গৰম দিনত পেনা কাপোৰ পেন আনিছোঁ কোন মানুহে কাপোৰ চাই বুলি ভাল পাব কোৱাচোন ট্ৰুফা এয়া এনেকুৱা এটা পেন এনেকুৱা এটা লৈছোঁ তাৰপিছতে এনেকুৱা এটা হেৰি টাইপৰ মানে এটা বহুত ধুনীয়া কাপোৰ ইয়াত লোৱাৰ বিয়াৰ পিছত একদম চোৱা নাই লোৱা বুলি কোৱা টি চাৰ্ট এটা এনেকুৱা এটা টি চাৰ্ট ইয়াৰ লগত মই পিন্ধি মেলি লগৰ এজনী ঘৰত কাটি দিছিলোঁ সেইটো ব্ৰেণ্ডেড আছিলে সেই মোক সম্পত্তি পৰা কিয় উলিয়াই আছা বোলে ধৰা ভালকৈ ধৰা তাৰপিছত আৰু কি আৰু এটা পেন আছে আৰু ডেটছ ইট চ' ঠিক আছে ডেটছ ইট ফৰ টুডে লগ পাম তেনেহ'লে বাই বাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই